হে দোস্ত, আজি মই বহু বিশেষ গুৰুত্বপূৰ্ণ কথা এটা অলপ আলোচনা কৰিম বুলি আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে শেষলৈ চাব। মই ক'বলগীয়া কথাটো হ'ল, বৰ্তমান কৰোনা ভাইৰাছে গোটেই বিশ্বজুৰি বা গোটেই ভাৰতবৰ্ষজুৰি মহামাৰী ৰূপ ধাৰণ কৰিছে। এতিয়া কৰোনা ভাইৰাছটো কিবা মহামাৰী বেমাৰ বা মহামাৰীৰ ৰোগ হয় নে নহয়, সেইটো প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকৰ পৰা সুধিব বিচাৰোঁ। হয় নে নহয় মোক কমেণ্ট কৰি জনাব। কৰোনা ভাইৰাছ মহামাৰী বেমাৰ হয় নে নহয় মোক কমেণ্ট বক্সত জনাব। এইটো প্ৰথম কথা। ছেকেণ্ড কথা হ'ল, গোটেই আজি কিছুদিন ধৰি মই নিউজত চাই আহি আছোঁ, বহু মানুহে কৈ আছে এইখন বিজেপি চৰকাৰৰ এটা পলিটিক্স, ৰাজনীতি খেলি আছে বিজেপি চৰকাৰে। এইটো মই নাজানো হয়নে নহয়, বা মই ৰাজনীতি খেলিছে নে নাই খেলা মই নাজানো। মই নিউজ চাই কেনে মই এইটো ভিডিঅ' বনাবলৈ ওলাইছোঁ। মই অসম চৰকাৰক দুখী বা ৰাজনীতি কৰি আছে বুলি মই ক'ব নিবিচাৰোঁ, কাৰণ মই ইমানখিনি ক'বলগীয়া মোৰ সক্ষম হোৱা নাই। মই জাষ্ট পঢ়ি আছোঁ, এতিয়া ইমানখিনি সক্ষম হোৱা নাই মই চৰকাৰ এখনৰ বিৰুদ্ধে ক'বলৈ। মোৰ ক'বলগীয়া কথা বেলেগ একো নাই। বহু মানুহে কৈ আছে এইখন চৰকাৰে পলিটিক্স কৰি আছে। এই পলিটিক্স সঁচাকৈ হয়নে নহয়, না কৰোনা ভাইৰাছ প্ৰত্যেক বছৰে ধৰা কৰোনা ভাইৰাছ মহামাৰী হয়নে নহয় সেইটোও মই নাজানো। এতিয়া মই ক'বলগীয়া কথাটো হ'ল, কৰোনা ভাইৰাছ না নৰ্মেল জ্বৰ যোনটো প্ৰত্যেক বছৰে হয়, আমাৰ প্ৰত্যেক বছৰে হয় জ্বৰ। কাৰণ বতৰ অনুযায়ী আমাৰ কেতিয়াবা বেমাৰ হয়। এতিয়া অলপ গধূলি সময় গাটো ঠাণ্ডা পৰি থাকিলেও, অলপ পৰি থাকিলে গধূলি সময় গা চা ধুই দিলে আমাৰ কেতিয়াবা জ্বৰ উঠি যায়। সেইকাৰণে এতিয়া ক'বলগীয়া কথাটো হ'ল, মেলেৰিয়া, টাইফইড এইবোৰ মহামাৰী ৰোগ, এইবোৰ বেমাৰত বহু মানুহ মৰিছে। মই আমেৰিকা, চাইনা এইবোৰ দেশৰ কথা ক'ব যোৱা নাই, মই অসমৰ কথা ক'ব গৈছোঁ। বৰ্তমান অসমত কৰোনা ভাইৰাছ পজিটিভ কেছ মিনিমাম 10 লাখ অতিক্ৰম কৰিছে চাগে, মই চোৱা নাই, মই আইডিয়াত কৰিছোঁ পজিটিভ কেছ। তাৰে আৰোগ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰোগ্য শব্দটো বহুত ব্যৱহাৰ কৰি আছে। আৰোগ্য 14 দিন কোৱাৰেণ্টাইনত ৰাখিলে একো ঔষধ নোহোৱাকে যে বেমাৰটো ভাল হয়, কেনেকৈ ভাল হয় মই এইটো সুধিব বিচাৰোঁ তেওঁক। ইমান মহামাৰী ৰোগ এটা 10 লাখ বা 5 লাখ মানুহ যেতিয়া কৰোনা ভাইৰাছ পজিটিভ হয়, একো মেডিচিন নোহোৱাকে কেনেকৈ ভাল হয়, মোক এইটো প্ৰশ্নৰ উত্তৰটো লাগে। যদি কোনোবা জানে মোক কমেণ্ট কৰি জনাব। ছেকেণ্ড কথা, মেট্ৰিকৰ ৰিজাল্ট দিয়া বেছি দিন হোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল অনলাইন যোগে সকলো ৰিজাল্ট দিয়া হ'ব। ঠিকেই আছে এইটো, কিন্তু আজিকালি মাজতে অনলাইন ক্লাছ যেতিয়া ষ্টাৰ্ট হৈছিল, কৰোনা ভাইৰাছৰ কাৰণে স্কুল বন্ধ দিছিল, অনলাইন ক্লাছ কৰিব নোৱাৰাৰ কাৰণে 5% মানুহৰ ঘৰত, দুখীয়া মানুহৰ ঘৰত স্মাৰ্টফোন নাই। এতিয়া মই পাহৰিলোঁ, এই ক'বাৰ অলপ আপাৰ আছামৰ গাঁও এখনৰ এজনী ছোৱালী অনলাইন ক্লাছ, সিহঁতৰ ঘৰত স্মাৰ্টফোন নাছিল, সেইকাৰণে অনলাইন ক্লাছ কৰিব নোৱাৰাৰ কাৰণে ছোৱালীজনী ছুচাইড কৰিল। হাই ছেকেণ্ডেৰী ছোৱালী আছিল চাগে, মোৰ মনত নাই ভালকৈ, মই তথাপিও ক'বলৈ চেষ্টা কৰিছোঁ। এতিয়া যোনবোৰ ল'ৰা ছোৱালীৰ ঘৰত
মানে স্মাৰ্টফোন নাই, সিহঁতে অনলাইন ক্লাছটো কৰিব পৰা নাই, অনলাইন ক্লাছ কৰিব পৰা নাই, স্কুলো বন্ধ। এই কৰোনা ভাইৰাছৰ ভেকচিন কেতিয়া আহিব বা গোটেই বিশ্বজুৰি বা গোটেই ভাৰতবৰ্ষৰ বৈজ্ঞানিকসকলে যুদ্ধ কৰি আছে ভেকচিন তৈয়াৰ কৰিবলৈ, এতিয়ালৈ কোনো পৰা নাই। এতিয়া প্লাজমা থেৰাপিৰ কথা কওঁ। প্লাজমা থেৰাপি এইটো কি? এতিয়া মোৰ কৰোনা ভাইৰাছ হৈছে, মোৰ পজিটিভ পোৱা গৈছে, কথাটো মোৰ পজিটিভ পোৱা গৈছে। এতিয়া আৰু এজন পজিটিভ হৈছে, মোৰ টেষ্টটো মই ভাল পোৱাৰ পিছত, মই 14 দিন কোৱাৰেণ্টাইনত থকাৰ পিছত কি মই ভাল পাই যাম একো ঔষধ নোহোৱাকৈ? কেনেকৈ? আৰু মই ভাল পোৱাৰ পিছত মোৰ টেষ্টখিনি যাৰ পজিটিভ হৈছে তাৰ তাত দিলে তেওঁ কেনেকৈ ভাল পায়? মোক এইখিনি প্ৰশ্নৰ উত্তৰ লাগে। যদি কোনোবাই জানে মোক কমেণ্ট কৰি জনাব। আৰু অসম চৰকাৰলৈ মোৰ এটাই অনুৰোধ, এই বছৰটোত আমাৰ সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত মানে অন্ধকাৰলৈ গৈ আছে। আপোনালোকে 1 বছৰ লছ কৰি দিলে আমাৰ। 1 বছৰ আমাৰ লছ কৰিল। 1 বছৰ লছ কৰি দিয়া মানে বহুত লছ। বৰ্তমান দেশৰ ভৱিষ্যত মই নিজক নকওঁ, ময়ো পঢ়ি আছোঁ আৰু সৰু কণ ল'ৰা ছোৱালী আছে, উঠি অহা ল'ৰা ছোৱালী আছে, এইবোৰ দেশৰ ভৱিষ্যত। এওঁলোকৰ ভৱিষ্যতৰ লগত আপোনালোকে খেলি আছে। অসম চৰকাৰলৈ মোৰ এটাই অনুৰোধ, এইবোৰ যদি পলিটিক্স কৰি আছে, আকৌ 5 বছৰ ইলেকশ্যন খেলিবলৈ পাৰে, আকৌ এইবাৰতো ইলেকশ্যন বিজেপি জিকিবই। মই যিখিনি দেখিছোঁ যেনেকুৱা ৰাজনীতি খেলিছে, বা যদিও খেলা নাই নাজানো, জিকে না নিজিকে সেইটো মই এতিয়ালৈ ক'ব নোৱাৰোঁ। কথা হ'ল, যদি ৰাজনীতি কৰিছে মোক আপোনালোকক মই হাত জোৰি অনুৰোধ কৰিছোঁ, এনেকুৱা ৰাজনীতি নকৰিব আৰু দেশৰ কণ ল'ৰা ছোৱালী বা কণ সৰু ভাইটি ভণ্টিহঁতৰ ভৱিষ্যতৰ লগত নেখেলিব। ধন্যবাদ।